হেল্ল' এভৰিৱান, আজি গৈ আছোঁ লিজাহঁতৰ ঘৰলৈ। লিজাৰে মোৰে সম্পৰ্কটো বান্ধৱীৰ নিচিনা। তাতে আকৌ দেউতা আৰু লিজাহঁতৰ দেউতা একেখন স্কুলতে শিক্ষকতা কৰিছিলে। মা আৰু দেউতাই গৈ মোক লিজাহঁতৰ ঘৰত নমাই থৈ আহিলেগৈ। লিজাই মানে খুব ধুনীয়া ডান্স কৰে আৰু আমি এবাৰ পাতিলো যে ফাইনেল দিয়াৰ পাছত দুইজনী একেলগে ডান্স ভিডিঅ' বনাম। সেইকাৰণে গৈ পাই অলপ কথা পতাৰ পাছতে বৰমাই মেখেলা চাদৰ উলিয়াই দিলে দুইজনীকে আৰু আমি এতিয়া ৰেডি হৈছো ভিডিঅ' বনাবলৈ। ভিডিঅ'বিলাক ধুনীয়াকে লাহে লাহে আহি থাকিব আৰু মই গেট ৰেডি উইথ মি ভিডিঅ' এটাও বনাম, সেয়াও চাব আপোনালোকে। লিজাৰ ধুনীয়া ডান্স ৰুমটোতে আজি আমি ভিডিঅ' বনাম আৰু ভিডিঅ' বনোৱাৰ আগতে বৰমাই চাহ দি ল'লে আৰু ধুনীয়াকৈ কাপ কেক বনাই দিছে মোক, খাবলৈ বৰ টেষ্টি হৈছিল। ডান্স ৰুমত বনাম বুলি ভাবিলো যদিও বাহিৰত আহি অলপ ট্ৰাই কৰি চালো, পিছে কথাটো নহ'ল। ৰুমত বনোৱাৰ পিছত আমি আকৌ কাপোৰ চেঞ্জ কৰি আকৌ বেলেগ দুটা গানৰ কাৰণে ৰেডি হ'লো। এয়া কাপোৰ চব বৰমা আৰু লিজাৰ। এয়া থাৰ্ড লুকটো। এইবাৰ গোটেই পিংকি হৈ লৈছো দুইজনী। কেনেকুৱা লাগিছে জনাবচোন, কোনযোৰ সাজ আমাক বেছি ধুনীয়া লাগিছে। ভিডিঅ' বনাই হোৱাৰ পিছত বৰমাই ধুনীয়াকৈ খাবলৈ দিলে আৰু মোক ঘৰতো থৈ গ'লহি। আমাৰ ভিডিঅ'বোৰ সোনকালেই আহিছে, গতিকে চাব দেই, মিছ নকৰিব।